যোৱা 5টা বছৰত আমি দেখিছোঁ যে আমাৰ ৰাজ্যত স্বচ্ছ নিযুক্তি আৰু নিযুক্তিৰ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলক শিক্ষা গ্ৰহণৰ পিছত আমি যাতে উপযুক্ত কৰ্মসংস্থাপন দিব পাৰোঁ তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলোঁ। তাৰ পৰিণাম স্বৰূপে বৰ্তমানলৈকে আমাৰ যোৱা 5টা বছৰৰ শাসনকালত আমি 1,41,984 গৰাকী যুৱক যুৱতীক আমি বিভিন্ন বিভাগত নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ। আজি প্ৰদান কৰা এই নিযুক্তিৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,42,029 গৰাকীলৈ বৃদ্ধি পাব। ইয়াৰ লগে লগে আমি পৌৰ নিগম নিকায়সমূহত কাম কৰা কৰ্মচাৰীসকলক যাতে আমি এটা সুবিধা বা নিশ্চিত সাৰ্ভিস কণ্ডিশ্যন দিব পাৰোঁ তাৰ বাবে কেইটামান দিন আগতে আমি 644 গৰাকী পৌৰ কৰ্মীৰ চাকৰিক আমি প্ৰাদেশিকৰণ কৰিছোঁ। আটাইবোৰ পৌৰ নিগম নিকায়তে এটা সংহত ব্যৱস্থা আনিবৰ বাবে ৰাজ্য চৰকাৰে কেইটামান দিন আগতে আমি গোটেই কেইটা পৌৰ নিগম নিকায়তে বহু ধৰণৰ আমি নিযুক্তি আৰম্ভ কৰিছিলোঁ। বিশেষকৈ এক্সিকিউটিভ অফিচাৰৰ বাবে আমি 96 গৰাকী কাৰ্যবাহী বিষয়া নিযুক্তি দিছিলোঁ। আগতে আমাৰ পৌৰ নিগম নিকায়সমূহত এক্সিকিউটিভ অফিচাৰ স্থায়ী নাছিলে, কোনোবা এজন মেজিষ্ট্ৰেটে তাৰ দায়িত্ব লৈছিলে আৰু অংশকালীন দায়িত্বৰ বাবে নগৰ প্ৰশাসনত গুৰুত্ব দিব পৰা নাছিলে। আমি কেইটামান দিন আগতে 96 এক্সিকিউটিভ অফিচাৰ এপইণ্টমেণ্ট দিছিলোঁ। নগৰীয়া বিত্তীয় সেৱা ব্যৱস্থাটোক সুশৃংখলিত কৰিবৰ বাবে 100 গৰাকী আমি ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ নিযুক্তি দিছিলোঁ আৰু সেই সময়তে আমি 96 গৰাকী চিভিল ইঞ্জিনিয়াৰো নিযুক্তি দিছিলোঁ। আজি আমি মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্ট আদিৰ লগত জড়িত আমাৰ মেন পাৱাৰ মিউনিচিপালিটিসমূহত ইনফিউজ কৰি আমি মিউনিচিপালিটিসমূহক বা পৌৰ নিগম নিকায়সমূহক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ।